অসম অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। বহু জল্পনা কল্পনা আৰু পৰিশ্ৰমৰ অন্তত অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ বৃদ্ধি হ'ব মাননি। লগতে অসম অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে পাব বহুকেইটা সুবিধা। যিহেতু ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ আৰু দৰকাৰী হ'ব, সেই ভিডিঅ'টো শেষলৈকে যাব আৰু ভিডিঅ'টো লাইক কৰাৰ লগতে শ্বেয়াৰ কৰি দিব। স্থগিত হ'ল অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ আন্দোলন। CITUৰ অন্তৰ্ভুক্ত অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস আৰু সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে এক বিবৃতিযোগে জনাইছে যে আজি বিভাগীয় সঞ্চালকালয়ত সঞ্চালকসহ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে সন্থাৰ ৰাজ্যিক নেতৃত্বৰ আলোচনা ফলপ্ৰসূ হোৱাত পূৰ্বে ঘোষিত ধাৰাবাহিক ধৰ্মঘটৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা হৈছে। কাইলৈৰ পৰা অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকাসকলে অঙ্গনবাড়ী কেন্দ্ৰৰ স্বাভাৱিক কাম কাজ অব্যাহত ৰাখিব। উল্লেখ্য যে 10 জুলাইত গুৱাহাটীত প্ৰায় কেইবা হাজাৰ অঙ্গনবাড়ী কৰ্মী সহায়িকাই এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি ICDS ৰক্ষা তথা অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ দাবী বিভাগীয় সঞ্চালকক স্মাৰকপত্ৰ প্ৰদান কৰিছিল। স্মাৰকপত্ৰত কৰ্মী সহায়িকাসকলে উল্লেখ কৰিছিল যে যদিহে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই সমস্যাবোৰ সমাধানৰ কোনো ব্যৱস্থা হাতত নলয়, তেতিয়াহ'লে অহা 20 জুলাইৰ পৰা ধাৰাবাহিক ধৰ্মঘট পালন কৰিব। তেনে অৱস্থাত সমাজ কল্যাণ বিভাগৰ সঞ্চালকে আজি অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ৰাজ্যিক নেতৃত্বক আমন্ত্ৰণ কৰি এক সভাত মিলিত হয় আৰু কৰ্মী সহায়িকাসকলৰ দাবীবোৰ মানি লয় আৰু সমস্যাবোৰ সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। সেই অনুসৰি যোৱা 23 জুনৰ পৰা 26 জুনলৈ হোৱা 4দিনীয়া কৰ্মবিৰতিত কৰ্তন কৰা মাননিৰ ধন চলিত জুলাই মাহৰ মাননিৰ সৈতে উভতাই দিব সমাজ কল্যাণ বিভাগে। ভিডিঅ'টো যিহেতু গুৰুত্বপূৰ্ণ হ'ব, সেয়ে শেষলৈকে চাব। অতি কমেও 10,000 টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ বাবে সুনিৰ্দিষ্ট বিভাগীয় প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। 3,966টা মিনি অঙ্গনবাড়ী কেন্দ্ৰ পূৰ্ণাংগ কৰা হ'ব। অৱসৰী কৰ্মী আৰু সহায়িকাসকলৰ এককালীন সাহায্যৰ সম্পূৰ্ণ ধন 10 জুলাইৰ আন্দোলনৰ পিছতেই মোকলাই দিয়া হৈছে। 2017 চনৰ জানুৱাৰীৰ পৰা অৱসৰ লোৱাসকলকো উক্ত সাহায্য আদায় দিয়াৰ বিবেচনা কৰা হ'ব। মাননিৰ সলনি মজুৰি আদায় দিয়াৰ বিষয়টো বিভাগৰ তৰফৰ পৰা চৰকাৰৰ ওচৰত বিবেচনাৰ বাবে প্ৰেৰণ কৰা হ'ব। কেন্দ্ৰৰ গৃহ পুনৰ্নিৰ্মাণৰ কাম চলি থাকিব। আনহাতে বাকীবোৰ দাবী পৰৱৰ্তী সভাত আলোচনা কৰি মীমাংসা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সঞ্চালকে। উজান বজাৰ স্থিত সঞ্চালক কাৰ্যালয়ত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত সঞ্চালক বিভাস মোদীৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত বিভাগৰ তৰফৰ পৰা যুটীয়া সঞ্চালিকা শামছেৰা হাজৰিকা, উপ সঞ্চালিকা বিঞ্জুমণি দাস, যুটীয়া সচিব গৌতম মজুমদাৰ, অতিৰিক্ত সঞ্চালক অভিজিৎ সিনহা, কাৰ্যক্ৰম বিষয়া দেৱজিৎ বৰা, অধ্যক্ষ প্ৰমোদ কাকতি উপস্থিত আছিল। একেদৰে অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাৰ প্ৰতিনিধিক্ৰমে জয়মতী দাস, ইন্দিৰা নেৱাৰ, ৰত্না চুৰ, বীণা বৈশ্য, অঞ্জলি চৌধুৰী, ৰুণু দাস, দেৱবালা শইকীয়া উপস্থিত আছিল। সভাৰ অন্তত দিয়া প্ৰেছ বিজ্ঞপ্তিত সন্থাৰ সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে জনায় যে যদিহে কোনো অঙ্গনবাড়ী কেন্দ্ৰত কৰ্মীৰ খালী পদ যোগ্যতা সম্পন্ন উক্ত কেন্দ্ৰটোৰ সহায়িকাই পদোন্নতিৰ বাবে আবেদন কৰাৰ পিছতো পদোন্নতি পোৱা নাই, তেন্তে তাৎক্ষণিকভাৱে সঞ্চালক কাৰ্যালয়ত অভিযোগ দাখিল কৰিব পাৰিব। এইখিনিয়ে আছিল মূল ইনফৰমেশ্যনটো। আশা কৰিছোঁ এই খবৰটোৱে সকলো অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ মুখত হাঁহি বিৰিঙাব। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, অনুগ্ৰহ কৰি লাইক এটা কৰাৰ লগতে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় অসম।